গাইস মইনতি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানিমুনি এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বলক। এয়া দেখিছে কি ধুনীয়াকৈ মানিমুনি হৈ আছে। আমি মানিমুনিখিনি আজি তুলি আনিলোঁ। পুহ মাহত জুই খালত জুই ফুৱাই আলু পুৰি খায়ো ভাল লাগে, হয়নে নাই? তাতে আমি ধুনীয়াকৈ জুহালতে আলু এটা পুৰি ল'লোঁ। এয়া আলুটো পুৰা হৈ গ'ল। চাইছোঁ ধুনীয়াকৈ সিজিল নে নাই, টিপি পেলাই ধুনীয়াকৈ সিজি গ'ল। বুটলি অনা মানিমুনিখিনি আদা নহৰু জলকীয়া মেইন বস্তু জালুক দি বটাত পিচি ৰাখিলোঁ। ধুনীয়াকৈ আলুটো গুচাই লৈছোঁ বাকলিটো, আৰু পিচি ৰখা মানিমুনিখিনিৰ লগত এইটো ধুনীয়াকৈ পিটিকা কৰিব লাগিব। পিটিকা বায়ে কৰি দিছে, নিমখ দিব। আগতে আদা নহৰু জালুক জলকীয়া দি পিচা হৈয়ে আছিলে মানিমুনিখিনি। জালুকটো নাপাহৰিব, জালুকটো মেইন বস্তু হয়। সেইখিনি বাই ধুনীয়াকৈ পিটিকি আছে। ধুনীয়াকৈ পিটিকা হৈ গ'ল। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব।